দিগন্ত শইকীয়াদেৱৰ এটি কবিতা আবৃত্তি কৰিব মলয়া গোস্বামী বাইদেৱে। আচলতে কবিতাটি মোলে পঠিয়াই দিলে হঠাতে সঞ্জীৱ বুঢ়াগোহাঁই, মোৰ সমাজস্বৰূপ সঞ্জীৱ বহি আছে, নাটকৰ এগৰাকী নাট্যকৰ্মী। সঞ্জীৱে মোক হঠাতে এদিন ক'লে, মেম এইটো চাবচোন কবিতাটো, দিগন্তই লেখা কবিতা। গতিকে কবিতাটো পঢ়ি চালোঁ, খুব ভাল লাগিল, বৰ সুন্দৰ কবিতা, তাকো আকৌ মাতৃৰ ওপৰত, মা। গতিকে কবিতাটোৱে মোক খুব চুই গ'ল আৰু সেইকাৰণে মই ক'লোঁ ঠিক আছে, আমি সন্মান যচাৰ আগতে মই অকণমান কবিতাটো আওৰাই দিম। সৰু কবিতা, বৰ বেছি দীঘল নহয়, কিন্তু সঁচাকৈ তাৰ সাৰমৰ্ম অৰ্থ ইমান ধুনীয়া। এবাৰ শুনি চাওক আপোনালোকে সকলোৱে। মা, তাৰপিছত তোৰ গাত পখিলা পৰিছিল, উঠেৰে সৰিছিল হালধীয়া গান, ইচ্ছাৰ শলাৰে অস্থিৰ আঙুলিৰে কাৰ নামেৰে গুঠিছিলি সপোন। এনেকৈ শাওণ আৰু আহিন, এনেকৈ আঘোণলে প্ৰসাৰিত দুহাত, ইশানী বতাহে যাকে কোবাইছিল, তোৰ ভাৱনাৰ অৰণ্য আৰু তই মাটিত আস্তানি চাইছিলি মঙল। তই গধুৰ হৈছিলি আৰু ভৰুণ হৈছিল তোৰ আশা, তোৰ বুকুত সিঁচিছিলি অমৃত, শীতানত বাঁহীৰ প্ৰাচীন সুৰ। ৰাতি ৰাতি তোৰ টোপনিৰ ঘূৰণীয়াৰে গা বাঢ়ি বাঢ়ি এটা জোন। ময়ে আছিলো তোৰ সেই গোট মৰা সপোন, সন্তান আৰু মাতৃ। কি সুন্দৰ। অভিনন্দন জনাইছো আমাৰ ন্যাসৰক্ষীসকলক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছো। প্ৰথমেই সম্বৰ্ধনা পত্ৰখন পাঠ কৰি দিছো। প্ৰতি শ্ৰী দিগন্ত শইকীয়া, কবি, গীতিকাৰ, অনুবাদক, সেই সাহিত্য সংস্কৃতিৰ পূজাৰী, অসমীয়া সাহিত্য সংস্কৃতিৰ আপুনি এগৰাকী একান্ত সাধক, আপোনাক জনাওঁ সশ্ৰদ্ধ প্ৰণাম। অসমৰ খ্যাতিসম্পন্ন চলচ্চিত্ৰ পৰিচালক, ঔপন্যাসিক, গল্পকাৰ, নাট পৰিচালক, চিত্ৰনাট্যকাৰ, শিশু সাহিত্যিক, শিক্ষাবিদ, সাংবাদিক ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়ালৈ শ্ৰদ্ধাৰ স্মাৰক ৰূপে আৰোহণে প্ৰদান কৰি অহা বঁটা এইবেলি আপোনালৈ আগবঢ়াবলৈ পাই আমি গৌৰৱ অনুভৱ কৰিছো। প্ৰায় ৩টা দশক সাহিত্য চৰ্চাৰে জড়িত হৈ থকা আপুনি শিমলুৰ মুধেৰে সৰকি আহিছে মেঘ, সুৰৰ কষ্টুৰি খটোৱা ৰাতিবোৰ, মাটিৰ মুখ, ৰঙা চিয়াহী আদি কবিতা সংকলনেৰে কাব্যজগতত আপুনি লাভ কৰিলে বিশেষ পৰিচয়। 1975 চনৰ 1 মাৰ্চত গোলাঘাটত জন্মগ্ৰহণ কৰা আপুনি অৰুন্ধতী ৰয়ৰ উপন্যাস দ্য গড অফ স্মল থিংছ, গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কেজৰ উপন্যাস লাভ ইন দ্য টাইম অফ কলেৰা, হৰ্হে লুই বৰ্হেছৰ আত্মজীৱনী অটোবায়োগ্ৰাফিয়া, চেমুৱেল বেকেটৰ নাটক গডৰ অপেক্ষাত আৰু গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কেজৰ 12টা গল্প, বিশাল পাখি লগা আলৰ বুঢ়া আৰু 11টা অন্য গল্প আদি অনুবাদৰ যোগেদি অনুবাদ সাহিত্যৰ পৃথিৱীটো নিজ দক্ষতাৰ পৰিচয় দিছে। গীতিকাৰ হিচাপেও আপোনাৰ আছে সুকীয়া পৰিচয়। অসমীয়া চলচ্চিত্ৰ, ভ্ৰাম্যমাণ থিয়েটাৰ আৰু এলবামৰ কাৰণে আপুনি ৰচনা কৰা গীতত ডক্টৰ অনিমা চৌধুৰী, জুবিন গাৰ্গ, জাবেদ আলী, অনিন্দিতা পাল, পম্পী গগৈ, বৰ্ণালী কলিতা, জুবলি বৰুৱা, শাশ্বতী ফুকন, নয়ন নীলিমকৈ আদি কৰি বহুতো শিল্পীয়ে কণ্ঠদান কৰিছে। অসমৰ প্ৰায় আটাইকেইখন আগশাৰীৰ আলোচনীত নিয়মিতভাৱে লিখা মেলা কৰি থকাৰ লগতে কেইবাবাৰো সাহিত্য অকাডেমীৰ দ্বাৰা আয়োজিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাহিত্য সন্মিলনত আপুনি অসমক প্ৰতিনিধিত্ব কৰিছে। কবি, অনুবাদক, গীতিকাৰ ৰূপে আপোনাৰ যি কৃতিত্ব
সেয়া সকলোৱে অনুধাৱন কৰক। আপোনাৰ ভৱিষ্যত জীৱন উজ্জ্বল হওক। প্ৰীতি শইকীয়া, মুখ্য ন্যাসৰক্ষী, ভৱেন্দ্ৰনাথ শইকীয়া শিশু কল্যাণ ন্যাস, 20 ফেব্ৰুৱাৰী 2024, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, গুৱাহাটী। এতিয়া আমি বঁটা প্ৰদান কৰিবলৈ আগবাঢ়িম। প্ৰথমেই এখন চেলেঙেৰে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ আমি অনুৰোধ জনাইছো ডক্টৰ কুলেন্দু পাঠক ছাৰক। এটি ফুলৰ তোৰা আগবঢ়াব আমি অনুৰোধ জনাইছো কৃষ্ণ ৰয়দেৱক। আমি এটি জাপিৰে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছো নুৰুদ্দিন আহমেদ দেৱ আৰু মলয়া গোস্বামী বাইদেউ। এতিয়া এটি স্মাৰক প্ৰদান কৰিব থানেশ্বৰ মালাকাৰ দেৱে। সম্বৰ্ধনা পত্ৰখন তেখেতক প্ৰদান কৰিব অনুৰাধা শৰ্মা পূজাৰী বাইদেৱে। এজাও হাত চাপৰি আহক দিগন্ত শইকীয়াদেৱৰ সৃষ্টিকৰ্মক আমি শলাগ লওঁ সকলোৱে। ব্যক্তিসকল, ভৱেন্দ্ৰনাথ শইকীয়া শিশু কল্যাণ ন্যাসৰ ন্যায়ৰক্ষীসকলৰ লগতে আজিৰ এই অনুষ্ঠানত উপস্থিত পৰম শ্ৰদ্ধাৰ শুভাকাংক্ষীসকল, আপোনালোকক মোৰ নমস্কাৰ আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। যোৱাটো শতিকাৰ দ্বিতীয়াৰ্ধৰ পৰা আৰম্ভ হোৱা যুগসন্ধি সদৃশ এই সময়খিনিত ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰে সাহিত্যিক পাঠসমূহৰ উপৰিও শিল্পী সাহিত্যিকৰ এক নতুন প্ৰজন্ম গঢ়ি অসমীয়া সমাজ সাহিত্যলৈ অমূল্য অৱদান এৰি থৈ গৈছে। সৌভাগ্যক্ৰমে আমিও সেই প্ৰজন্মৰে চুলি শিপা খামুচি এইখিনি পাইছোহি। 20 শতিকাৰ শেহৰ ফালে জন্ম লাভ কৰা আমাৰ প্ৰজন্মটোৱে কিজানি অতি কম সময়ৰ পৰিসৰত সমাজ সাহিত্য সংস্কৃতি মূল্যবোধ তথা জীৱনশৈলীৰ দ্ৰুত পৰিৱৰ্তনৰ সাক্ষী। হাতত ধাৰি লৈ স্কুললৈ যোৱাৰ পৰা চকুৰ আগতে স্মাৰ্ট ক্লাছৰুম হ'ল। আমি 5ম শ্ৰেণীত প্ৰথম কম্পিউটাৰ স্বচক্ষে দেখাৰ পৰা এতিয়া সকলোতে কম্পিউটাৰৰ আধিপত্য। সেইফালৰ পৰা চাবলৈ গ'লে আমাৰ প্ৰজন্মটো যেন এক যাদু বাস্তৱিক আৱেশৰ মাজেৰে পাৰ হৈ আহি এইখিনি পাইছোহি। হৰেক ৰকমৰ অভিজ্ঞতাৰেও সমৃদ্ধ হৈছোঁ আমি, আচৰ খাইছোঁ আমি। মোৰ সাহিত্যিক সত্তাটোৰ ঘাই শিপাডালে শৈশৱৰ মাটি স্পৰ্শ কৰি আছে। সেইখিনি সময়ত মোৰ সৃষ্টিশীলতাখিনিক এক দিশা, এক লক্ষ্য প্ৰদান কৰা কেইজনমান সাহিত্যিকৰ ভিতৰৰ অন্যতম আছিল ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰ। তেখেতৰ দ্বাৰা সম্পাদিত সফুৰাৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছে মোৰ ওপৰত। ইয়াৰ উপৰিও মৰমৰ দেউতা উপন্যাসখনেৰে মোৰ মনত ইমানেই গভীৰভাৱে ৰেখাপাত কৰিছিল যে নায়ক বিপুলৰ দৰে ক্ৰমশ অধপতিত হোৱা মোৰ স্বভাৱ চৰিত্ৰ পুনৰ আপোন বাটলৈ উলটি আহিছিল। পৰৱৰ্তী সময়ত প্ৰান্তিক আলোচনীখনে বহু সহায় কৰিলে লিখক হিচাপে মোৰ ক্ৰম বিকাশত। আলোচনীখনৰ শেষ পৃষ্ঠাত প্ৰতিফলিত হৈছিল ছাৰৰ চেতনাশ্ৰুত। তেখেতৰ আটাইবোৰ লেখাই পঢ়িছোঁ। জীৱন বৃত্তই দিলে হৈ হাল্লা চিঞৰ চিৎকাৰ নকৰাকৈ নীৰৱে নিজৰ কাম কৰি যোৱাৰ প্ৰেৰণা। ডক্টৰ শইকীয়া ছাৰক মই জীৱনত প্ৰথম আৰু শেষবাৰ দেখা পাইছিলোঁ, তেখেতৰ কথা শুনিছিলোঁ 2001 চনত গুৱাহাটী গ্ৰন্থমেলাত।
মোৰ বাবে শইকীয়া ছাৰ এক সন্মোহন, এতিয়াও অনুসৰণ কৰি আছো তেখেতক। স্বীকৃতিয়ে আনন্দ দিয়ে। ভৱেন্দ্ৰনাথ শইকীয়া সোঁৱৰণী বঁটাটোৰ বাবে মোক নিৰ্বাচন কৰাৰ বাবে নিৰ্বাচক মণ্ডলী তথা ভৱেন্দ্ৰনাথ শইকীয়া শিশু কল্যাণ ন্যাসৰ সকলো ন্যাসৰক্ষীক ধন্যবাদ জনাইছো। কোনফালে গৈ আছো তাৰ এটা উমান দিছে এই বঁটাই। মোৰ মনোবল বাঢ়িছে, নিশ্চিতভাৱে দায়িত্বও। বৰ বতাহ বাহিৰত, ভিতৰতে জীয়াই ৰাখিছো জুই, জুয়ে জীয়াই ৰাখিছে মোক। পুনৰবাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিলো। ধন্যবাদ।